নমস্কাৰ আনবক্সিং এই শিতানলৈ আপোনালোকক স্বাগতম জনালো বহু দিনৰ মূৰত আহিছো এই শিতানলৈ আজি কিছুদিনৰ আগতে এগৰাকী মোৰ বন্ধুৱে এগৰাকী নতুন কবি তেখেতে এখন কিতাপ পঠাই দিছিল মোলৈ কিছুদিন বুলি কওঁতে আজি কেবা মাহ হ'ল মোৰ ঘৰ আহি পাওঁতে যথেষ্ট পলমে হ'ল কিন্তু মোৰ হাতত অলপ দেৰিকৈ পৰিল সেই যিকিনক দেৰিকৈ হলেও মই আপোনালোকৰ সন্মুখলৈ কিতাপখন লৈ আহিছো পেকেটটো এটা খুলিম আপোনালোকৰ সন্মুখত কি কিতাপ কোনে পঠিয়াইছে এই বিষয়ে আপোনালোকক জনাম গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ কিতাপখনৰ পেকেটটো হৈছে এইটো পেকেট এই পেকেটটো কোনে পঠিয়াইছে আমি এতিয়া চেক কৰিম কিতাপখনৰ বেক সাইডত লিখাই আছে কোনে পঠিয়াইছে তথাপি ভিতৰত কি আছে তাক জানিম গতিকে ব্লেডেৰে মই খুলিম কিতাপখন এফালৰ পৰা তেওঁ ধুনীয়াকৈ আঠা লগাই দিছে যাতে কিতাপখন খুলি নপৰে এই যি কি নহওক আহক আমি কি আছে কিতাপখনত মই পেকেটটো চেক কৰিম কিবা থাকিবও পাৰে সেইকাৰণে চাই লৈছোঁ আচ্ছা এই কিতাপখন খুব ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে ইয়াত প্লাষ্টিকৰ এটা কভাৰ আছে সেইটো মই খুলি দিছোঁ বাৰু কিতাপখন হৈছে এইখন নদীৰ বুকুৰ ফুল কবি হৈছে পৃথক কলিতা কিতাপখনৰ একেবাৰে বেক পৃষ্ঠাটোত অৰ্থাৎ প্ৰচ্ছদৰ বেক পৃষ্ঠাত কবিৰ ফটোটো দিয়া হৈছে আৰু তাত অলপ কথা উল্লেখ কৰি দিয়া আছে পৃথক কলিতাই নিজে লিখা হয়তো এটা কবিতাৰ স্তবক সেই যি কি নহওক এই কিতাপখন হাতত লৈ আজি মই নষ্টালজিক হৈ পৰিছোঁ কাৰণ 1991 চনত মই যেতিয়া বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজত নামভৰ্তি কৰিছিলোঁ তাৰ পাছত লগ পাইছিলোঁ এইগৰাকী কবিক পৃথক কলিতা তেখেতো বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন ছাত্ৰ কলেজত যেতিয়া তেওঁক লগ পাইছিলোঁ কবিতা লিখা ব্যক্তি হিচাপে আমি অত্যন্ত ভাল লাগিছিল আমাৰ সেই সময়ত আমাৰ লগত কবিতাৰ ক্ষেত্ৰত চিনাকি হৈছিল চন্দন কুমাৰ শৰ্মা কুলেন ডেকা এনেকৈ কেইবাগৰাকীও বন্ধু তেওঁলোকে এতিয়া কাব্য চৰ্চা প্ৰায় এৰি দিয়াৰ দৰে হৈছে মাজে মাজে লিখি আছে অৱশ্যে চন্দন কুমাৰ শৰ্মা খুব ভাল কবিতা লিখিছিল বহু কাকত আলোচনী তেওঁৰ কবিতা ওলাইছেও কুলেন ডেকা বন্ধু আছিল মোৰ তেওঁ যথেষ্ট কবিতা লিখিছিল কিন্তু মানুহজনৰ এটা এলাহ কোনো কাকত আলোচনালৈ নপঠিয়াই কলেজত থকা সময়তে মই জোৰ জুলুমকৈ শ্ৰীমত কেইটামান কবিতা উলিয়াই দিছিলোঁ তেওঁৰ সেই যি কি নহওক আজি এই কিতাপখন হাতত লৈ মই নষ্টালজিক হৈ পৰিছোঁ সেইটো কাৰণতে সেই যি কি নহওক ব্যক্তিগত কথা বেছি কোৱাটো ভাল নহ'ব এই কিতাপখন হাতত লৈ খুবেই ভাল লাগিছে পকা বন্ধা ছপা অত্যন্ত ভাল হাতত লৈ ভাল লাগিছে এতিয়া ভিতৰত কি আছে খুলি চাম কাগজবোৰ বৰ ধুনীয়াকৈ দিছে দামী কাগজ তাৰ পাছত এইখিনিতে প্ৰথম পৃষ্ঠাটোতে লিখিছে কিতাপখনৰ নামটো নদীৰ বুকুৰ ফুল তাৰ তলত আছে কবিতা পুথি বুলি লিখিছে তাৰে তলত কবিৰ নাম আছে পৃথক কলিতা এইখিনিতে কৈ থওঁ কবিতা পুথি এই কথাষাৰ আচলতে ইয়াতে নিদিলেও হয় বহুতে তেনেকৈ দিয়ে এইখন কবিতা পুথি চাই গম পাব গতিকে উপন্যাস না কবিতা পুথি তলত নিদিলেও হৈ যায় জানক আমি গমে পাইছোঁ এখন কবিতা পুথি হয় ইয়াৰ যিবোৰ কবিতা এই কবিতাবোৰ মই পঢ়িম পাৰিলে এটা কবিতা আপোনালোকক শুনাম আজি তাৰ আগতে ইয়াৰ যিটো কপিৰাইট পেজ সেই পৃষ্ঠাটোত
কি আছে এই সম্পৰ্কে আপোনালোকৰ দৃষ্টিগোচৰ কৰিম। এইটো হৈছে কিতাপখনৰ কপিৰাইট পেজ, অৰ্থাৎ য'ত দাম লিখা থাকে, প্ৰকাশকৰ নাম লিখা থাকে, সেই পৃষ্ঠাটো কপিৰাইট পেজ বুলি কোৱা হয়। ইয়াতে উল্লেখ কৰা আছে প্ৰকাশক শ্ৰী মানসী ডেকা, SMS প্ৰকাশন, বাইহাটা চাৰিআলি, কামৰূপ, অসম। প্ৰথম প্ৰকাশ পাইছে 2023 চনৰ এপ্ৰিল মাহত, বেছি দিন হোৱা নাই। আৰু লেখকৰ দ্বাৰা সৰ্বস্বত সংৰক্ষিত। কিতাপখনৰ দামটো 150 টকা আৰু ছপা কৰিছে হাইপ্ৰিণ্ট অফছেট, বাইহাটা চাৰিআলি, কামৰূপ, অসম। ফোন নম্বৰটো দিয়া আছে 9957201006। এই যে হাইপ্ৰিণ্ট অফছেট বুলি কোৱাৰ লগে লগে মই আকৌ নষ্টালজিক হৈ পৰিছোঁ, কাৰণ সেই প্ৰেছটোৰ মালিকগৰাকী সৌৰভ কুমাৰ শৰ্মা, মোতকৈ যথেষ্ট জ্যেষ্ঠ। তেখেতৰ লগতো মোৰ ভাই ককাইৰ সম্বন্ধ অত্যন্ত প্ৰিয়। সৌৰভ কুমাৰ শৰ্মাই এই প্ৰেছটো আৰম্ভ কৰিছিল খুব কষ্ট কৰি। এতিয়া বাইহাটা চাৰিআলিৰ এটা উল্লেখযোগ্য প্ৰেছ হাইপ্ৰিণ্ট অফছেট আৰু আগবাঢ়িছোঁ, আমি তাকে শুভকামনা জনাইছোঁ। সেই যি কি নহওক, কপিৰাইট পেজৰ কথাখিনি গম পালে। এপ্ৰিল মাহত প্ৰকাশ হোৱা কিতাপ এখন। তাৰ পাছতে উৎসৰ্গা কৰিছে তেওঁৰ ছোৱালী আৰু ল'ৰাৰ নামত। তাৰ পাছত আছে পৃথক কলিতাই নিজৰ কথা অলপ লিখিছে, এই দুটা পৃষ্ঠাত নিজৰ কথা লিখিছে তেওঁ। ইয়াত কি লিখিছে কি লিখা নাই পাছত পঢ়ি চাম। ইয়াতে কিছু ব্যক্তিক তেওঁ কৃতজ্ঞতাৰে সোঁৱৰণো কৰিছে। যি কি নহওক, তাৰ পাছত আৰম্ভ হৈছে কবিতাবোৰ, সূচীপত্ৰ হিচাপে কবিতাবোৰ আৰম্ভ হৈ গৈছে। এইখিনিতে আৰু এটা কথা থাকি গ'ল, এই যে পৃথক কলিতা আমি কলেজীয়া জীৱনতে লগ পাইছিলোঁ বুলি কৈছিলোঁ, খুব সুন্দৰ কবিতা লিখিছিল তেতিয়া তেখেতে। আৰু তেতিয়াই পৃথক কলিতাৰ কবিতাৰ প্ৰেমত পৰিছিলোঁ। তাৰপিছত তেওঁ কিছু কাকত আলোচনীটো লিখিবলৈ আৰম্ভ কৰিছিল, কিন্তু মাজতে তেখেতৰ কবিতাও প্ৰায় নোহোৱাৰ দৰে হ'ল, অৰ্থাৎ কমাই দিলে লিখিবৰ কাৰণে, কাকত আলোচনীত নপঠিয়াই। সি যি কি নহওক, আজি কিতাপখন হাতত পৰাত খুবেই ভাল লাগিছে। আৰু এই কিতাপখনৰ এটা কবিতা, এটা চুটি কবিতা মই পাঠ কৰিম, তেতিয়া আপোনালোকে গম পাব কবিগৰাকীৰ কাব্য প্ৰতিভা সম্পৰ্কত। ইয়াতে প্ৰায়কেইটা কবিতাই দীঘল দীঘল কবিতা। ইয়াত মই চাই গৈছোঁ, ইয়াৰ মূল কবিতাটো যিটো শিৰোনামৰ কবিতা, সেই কবিতাটো মই পাঠ কৰিছোঁ বাৰু। শিৰোনামটো হৈছে কি, নদীৰ বুকুৰ ফুল। এই যে নদীৰ বুকুৰ ফুল, এই শীৰ্ষক কবিতাটো মাজত, এই কিতাপখনৰ মাজত উল্লেখ কৰিছে তেওঁ। মই পাঠ কৰিছোঁ, আপোনালোকে শুনিব, কেনে পাই জনাব, কমেণ্ট কৰিব, কবিক উৎসাহ দিব। নদীৰ বুকুৰ ফুল, তোমাৰ সৈতে যদি কেতিয়াবা সাক্ষাৎ হওঁ, তাইৰ বুকুৰ ফুলনিখন দেখুৱাম। সেই ফুলনিত ফুলি আছে নদীৰ বুকুৰ ফুল, নদী সাগৰৰ ভিতৰৰ ফুল, নদী বুটলি সাগৰত ফুল বচা মুকুতাৰ ফুল। প্ৰতিদিন জিলিকি থাকে সুৰত বাজি থকা চকু, পৃথিৱীৰ বিশাল আকাশৰ সুন্দৰ কপালৰ জুৰিবোৰ। এদিন সকলোকে তাইৰ তেজৰ নিজস্বতাত উজ্বলাই, মোৰ ওঠত ওঠ দি, মোৰ চকুত চকু দি, মোৰ বুকুত বুকু দি, তৰাৰ পোহৰৰ দৰে আহিছিল মোৰ জীৱনৰ বেলিটো বুঢ়াৰ আগতে। তোমাৰ সৈতে যদি কেতিয়াবা সাক্ষাৎ হওঁ, তাইৰ বুকুৰ ফুলনিখন দেখুৱাম। এটা প্ৰেমৰ কবিতা যেন লাগিছে, কিন্তু ইয়াৰ অৰ্থ হয়তো বেলেগ হ'ব পাৰে, কবি হয়তো বেলেগ এটা ভাৱক লৈ লিখিব পাৰে। সেই যি কি নহওক, কবিতাটো পাঠ কৰিলোঁ, শুনি নিশ্চয় ভাল পাইছে। আমি আশা ৰাখিছোঁ এই কিতাপখন পাঠকে আদৰি ল'ব আৰু সময় সুবিধা মিলাই কিতাপখন পঢ়ি ময়ো কোনোবা এখন কাকতত দুআষাৰ লিখিবলৈ যত্ন কৰিম। শেষত কবি পৃথক কলিতাক এই কিতাপখন মোলৈ উপহাৰ হিচাপে পঠিয়াই দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু পাঠকে এই কিতাপখন আদৰি লওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ আমাৰ এই চমু ভিডিঅ'টো
ইমানতে সামৰণি মাৰিছোঁ তাৰ আগতে এটা অনুৰোধ জনাওঁ যদি আপোনালোকে আমাৰ এই চেনেলটো ভাল পাইছে যথেষ্ট ভিডিঅ' আছে কবিতা সম্পৰ্কত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ পুনৰ লগ পাম আন এটা ভিডিঅ'ত